নমস্কাৰ ৰাইজ, আজি মই আপোনালোক IBI ভাটাত লৈ আহিছোঁ আৰু মই ইয়াতে পাৰ্ট টাইম হিচাপত কাম কৰি আছোঁ, মানে কম্পিউটাৰ একাউণ্টেণ্ট হিচাপে। ইয়াতে যিমান যি হিচাপ নিকাচ হয়, হিচাপ নিকাচবিলাক মই ৰাখি আছোঁ এতিয়া। কোনোবাক যদি ইটা লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মই আজি যিটো ভিডিঅ' বনাইছোঁ, মই ইয়াতে কৰ্মৰত হিচাপে নহয়, মই এজন বাহিৰৰ মানুহ হিচাপত আপোনালোকক ভিডিঅ'টো দিবলৈ ওলাইছোঁ। আৰু ইয়াতে কেনেকুৱা কি হয় প্ৰথমতে জনাবলৈ ওলাইছোঁ। মেনেজাৰৰ লগতো কিছু কথা পাতিম। এতিয়া আপোনালোকে ইটাবিলাক দেখি আছে, এইবিলাক ইটা এইবাৰ প্ৰডাকশ্যন হৈছে। আৰু ইটাবোৰ কেনেকৈ বনায়, কিমান টকা কি খৰচ পৰে, আৰু আমি কেনেকুৱাকৈ কি চেলিং কৰিব পাৰোঁ, গোটেইখিনি তথ্য দিয়াৰ চেষ্টা কৰিম। আহক প্ৰথমতে আমি IBI ভাটাটো চাই লওঁ। ইটাবিলাক প্ৰডাকশ্যন হৈছে, এইবাৰ ওলাইছে নতুন ইটা। 1 নম্বৰ ইটা আছে, 2 নম্বৰ ইটা আছে, ভঙা টুকুৰা আছে, পিকেট আছে। আপোনালোকক যি লাগে সকলোবোৰ পাব। এতিয়া মই আপোনালোক ভিতৰলৈ লৈ যাবলৈ ওলাইছোঁ, য'ত ইটাবিলাক পোৰা হয়। আৰু ইটাবিলাক প্ৰথমতে এইবিলাক পোৰা ইটা, এইবিলাক কেঁচা ইটা। ইফালৰ পৰা ইটাটো ভৰাই আহি আছে আৰু সেইফালৰ পৰা জুইটো চলি আছে, পোৰা হৈ আছে। আৰু এইফালে এইবিলাক পোৰা হৈছে, এইবিলাক উলিয়াই আছে মানুহবিলাকে, পোৰা ইটাবিলাক। আৰু যিবিলাক কেঁচা ইটা সেইবিলাক সোমোৱাই আছে। আৰু এইবিলাক গাড়ী, আমাৰ যিবিলাক গাড়ী ইটাবিলাক চেল কৰে, বাহিৰত লৈ যায়। গাড়ীত ইটা ভৰাই আছে, ভঙা টুকুৰা ভৰাই আছে, পিকেট ইটা ভৰাই আছে। আহক আমি এতিয়া পথাৰলৈ যাওঁ, ইটাবিলাক কেনেকৈ বনায় তাৰ বিষয়ে অকণমান আপোনালোকক দেখাই দি আছোঁ। এইটো হ'ল মিল। ইয়াতে JCB-খনেৰে মাটিবিলাক ভৰাই দিয়ে। আৰু মিলত মাটিবিলাক বেলেগ বেলেগ ধৰণৰ মাটি থাকে, পলি মাটি থাকে, আমাৰ পথাৰৰ মাটি থাকে, তাৰপিছত পাহাৰুৱা মাটি থাকে। গোটেইবিলাক মিশ্ৰণ হৈ পেলাই এইবিলাক কেঁচা মাটিটো ওলাই আহে। আৰু এইবিলাক ঠেলাই দি নি পেলাই পথাৰত দি দিয়ে। যিবিলাকে ইটা বনায় তেখেতসকলৰ পথাৰবিলাকত দি দিয়ে। আহকচোন আমি চাই লওঁ ইটাবোৰ কেনেকৈ বনাই আছে মানুহবিলাকে। এইবিলাক বনাই পেলাই এনেকৈ দি থৈ দিছে, শুকাবলৈ দি থৈছে। আকৌ এনেকৈ পথাৰত ইটাবিলাক বনাই আছে। চাই লওক এখেতসকলে কেনেকৈ ইটাবিলাক বনাইছে। ইটা বনোৱা প্ৰচেছটো আপোনালোকে এবাৰ চাই লওক। এই দুটা বাকচ থাকে, যিটো বাকচত ইটাবিলাক মাটিটো ভৰাই দিয়ে। কেঁচা ইটা হৈ গ'ল। এয়া হৈছে কেঁচা ইটাৰ ষ্টক। ইয়াতে পথাৰত যিবিলাক ইটা বনায়, সেই ইটাবিলাক আনি পেলাই ইয়াতে জমা কৰি থৈ দিয়ে। যদি কেতিয়াবা বতৰটো বেয়া হৈ যায়, বৰষুণ হোৱাৰ চান্স থাকিলে, বৰষুণ যদি আহি যায়, তেতিয়াহ'লে পথাৰত ইটা বনাব নোৱাৰা হৈ যায়। কিন্তু য'ত ইটাবিলাক পোৰা হয়, তাত ইটাটো এনি টাইম প্ৰয়োজন হৈ থাকে। যেতিয়ালৈ জুই চলি থাকে তেতিয়ালৈ কেঁচা ইটা লোডিং কৰিবই লাগিব। গতিকে বতৰ বেয়া হ'লে যিহেতু ইটা বনাব নোৱাৰে, ইটাবিলাক শুকাই এইবিলাক ষ্টকৰ পৰা নি পেলাই য'ত ইটাবিলাক পোৰা দিয়া হয় তাত সোমাই দিয়ে। যাৰ ফলত জুইটো ৰৈ থাকিব লগা নহয়। আৰু এতিয়া সেইবিলাক এনেই থৈ দিছে যদিও পিছত বতৰ বেয়া কৰিলে ঢাকনি দিয়া যাব, যাতে বৰষুণত নিজিগে, প্লাষ্টিক দিয়া যাব।
এইবিলাক কয়লা হয়, যাৰ সহায়ত ইটাটো পুৰা দিয়া হয়। কয়লা এইটো ষ্টকতহে হৈছে আৰু সেইফালে আছে এইবিলাক ইটাবিলাক এইবাৰ বনোৱা ইটা। আহকচোন আমি এবাৰ ওপৰৰ ফালে উঠি যাওঁ, যে ইটাবিলাক কেনেকৈ পুৰা দি আছে এবাৰ চাই লওঁ। ইয়াতে এইবিলাক যে দেখিছে, ইয়াতে ইটাবিলাক ভিতৰত সোমাই থোৱা আছে। মানে ইয়াৰে তলত জুই আছে, জুইত ইটাবোৰ পুৰা গৈ আছে। এইবিলাক মানে ৱাষ্টেজ কয়লা, মানে যিবিলাক কয়লা মানে পুৰা নাযায়, এইবিলাক এনেকৈ বস্তাত ভৰাই থৈ দিছে। মানে ৰৈ যায় ছাইডৰ ফালে কিছু কয়লা, আৰু ইয়াতে এইবিলাক কয়লা ড্ৰামত ভৰাই লৈছে। এই ঢাকনিবিলাক যে আছে, ঢাকনিবিলাকেৰে কয়লা সোমাই দি থাকে আৰু তলত জুইটো জ্বলি থাকে। ওপৰত মানুহবিলাকে কয়লাবোৰ ঢালি দি থাকে ঢাকনিবোৰেৰে। এনেকৈ জুইটো আগুৱাই আগুৱাই আহি থাকে, মানে ঢাকনিটো আগুৱাই আগুৱাই আনি থাকে। আৰু এইফালে এনেকৈ কেঁচা ইটাবিলাক ভৰাই আছে। তেতিয়া তলৰ পৰা দেখুৱাইছিলোঁ নহয়, কেঁচা ইটাবিলাক এনেকৈ ওপৰত আৰু মাটি দি দিয়ে, মানে এইটো পাহৰুৱা মাটি, এইটো ৰাইবিজ বুলি কয়। এইটো এইবিলাক দেখিছে নহয়, এইবিলাক দৰ্জা হয়। মই IBI ভেটাৰ মেনেজাৰক লগ পালোঁ। এখেতে মানে IBI ভেটাত বহুত দিনৰ পৰা কাম কৰি আছে, কেতিয়াৰ পৰা কেনেকৈ কি কৰি আছে আজি আপোনালোকক জনাব। আৰু এখেতে ধুনীয়া ধুনীয়া মানে ডাইলগ দিব জানে, তাৰে এটা আপোনালোকক শুনাই দিব। আহক, মই আপোনাৰ কেমেৰাটো ঘূৰাই লৈছোঁ, ফ্ৰণ্ট কেমেৰা লগাই লৈছোঁ, আৰু আপোনালোকে ধুনীয়াকৈ শুনি লওক তেখেতে কি ক'ব বিচাৰিছে। নমস্কাৰ। কলিকতাত জতা, সৰ্থেবাৰীৰ লতা, ৰামপুৰীয়া জাপি, শুৱালকুছিয়া আপি, সনাতন ধৰ্মৰ গীতা, IBI ভেটাৰ ইটা। আজিকালিৰ বাপুহঁতে নাখাইছোঁ আৰু ঢিলা ভকা পিঠা। আৰু আপুনি ইয়াতে কিমান বছৰৰ পৰা কাম কৰি আছে? মই প্ৰায় 12 বছৰ 13 বছৰমান ধৰি কাম কৰি আছোঁ। মানে এইটো ভাতা 12-13 বছৰৰ পৰা চলি আছে? 12-13 নহয়, তাৰে আজি 21 বছৰমান হ'ল, কিন্তু মই এতিয়া তাত কাম কৰোঁ 12-13 বছৰমান হ'ল। আৰু যিটো আমাৰ ইটা, একেবাৰে কালা মাটি, ধৰি লওক পলসুৱা মাটি, লাল মাটি মিক্সাৰ কৰি বনোৱা হয়। আৰু আমাৰ যিটো মিল আছে, সেই মিলটোত জাবৰ জোঁথৰ কোনো যোৱা নহয়। আৰু আমাৰ যিটো ইটাৰ চাইজ, পুৰাৰ পিছতো আপোনাৰ 5 পাছে আছে, এই 5টো পাছে আছে, এই 3টো 3য়ে আছে, 10টো 10ও আছে পকোৱাৰ পিছতো। তাৰ কাৰণে ৰাইজ আপোনালোকৰ কালাৰটো ধুনীয়া হৈছে, কালাৰ ভাল হৈছে, কালাৰ দহি কালাৰ হৈছে, একেবাৰে কালাৰ। তাৰ কাৰণে ক'লোঁ সনাতন ধৰ্মৰ গীতা, IBI ভেটাৰ ইটা, আজিকালি বাপুহঁতে নাখাইছোঁ আৰু ঘিলা পকা পিঠা। ধুনীয়া হৈছে, ধুনীয়া হৈছে। বাকী এতিয়া বৰ্তমান ইটাৰ দামবিলাক কেনেকুৱা কি চলি আছে এনেই মাৰ্কেটত, গম পায়নে? এতিয়া দামটো প্ৰাইচ মানে ডিষ্টেঞ্চৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে, দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। যদি ওচৰ হয়, ধৰি লওক আমাৰ 22,000, 21,000 এইখিনি ইয়াতে দিয়া যায়। কিন্তু যদি ডিষ্টেঞ্চটো আপোনাৰ বেছি হৈ যায়, ধৰি লওক 30 কিলোমিটাৰ ডিষ্টেঞ্চ হৈ যায়, তেতিয়াহ'লে আপোনাৰ 23,000, 23,500 এনেকুৱা। এনে ইটা এটা বনাওঁতে এনে কিমান মান টকা খৰচ পৰে আপুনি গম পায়নে? মানে একদম মানে মাটি কিনাৰ পৰা আদি কৰি মানে যেতিয়ালৈ ইটাটো প্ৰডাকশ্যন হয়, মানে মানুহ ঘৰত চোতালত দিয়ালৈ
কিমান টকা খৰচ হয় এনেই ইটাটোত গম পামনি এটা ইটাত? ইটাটো মানে আমাৰ মাটি আৰু প্ৰডাকশ্যনে আমাৰ ধৰি লওক 1000 টকাৰ ওপৰত পৰি যায়। তাতে কেৰিং চাৰ্জ আছে, তাৰপিছত আমাৰ কৰ্মচাৰী ষ্টাফ আছে, নিকাচি পাৰ্টি আছে, ৰাইভিছমান পাৰ্টি আছে, তাৰপিছত আৰু ধৰি লওক ৰুমৰ খৰচা আছে, তাৰপিছত JCB তেল আছে, সেইবিলাক যাই বহুতে পৰি যায়। মোটামুটি এটা ইটাত আপোনাৰ 6-7 টকা খৰচ। 6-7 টকা খৰচ কৰিয়ে যায়। তেতিয়াহ'লে লাভটো আছে, কিন্তু সিমানো বহুতো বেছি লাভ নহয় আৰু। এতিয়া বৰ্তমান যিটো মাৰ্কেট চলি আছে, সেই মাৰ্কেট অনুযায়ী মালিকৰ ফালত সিমান এটা লাভ নহয়। বুজি পাইছে ন? 10 টকাৰ 10 টকা 10.5 টকাত বেচিলে মালিকৰ মাৰ্জিন এটা বেছি পৰিমাণে থাকি যায়। কিন্তু বৰ্তমান যিটো আমি 21,000, 22,000, 23,000 বিক্ৰী কৰি আছোঁ, মালিকৰ সিমান এটা লাভ নাথাকে। ঠিক আছে বাৰু, পিছত আপোনাৰ লগত আৰু কথা পাতিম। আজি ভিডিঅ'টো আপোনাৰ পৰা এৰিছোঁ। আৰু কিবা বেলেগ কিবা ডাইলেক্ট এটা দি দিব, যদি ইচ্ছা কৰে দিব পাৰে, আমাৰ ৰাইজে শুনিব বিচাৰিব পাৰে। মানে ইটাৰ লগত নহ'লেও কথা নাই। মানে হেৰি, মই এতিয়া ভেটা 10 বছৰ আগতে এটা গীত গাইছিলোঁ, এই ভেটাটো লৈ বগাকৈ বগলী মাছ বিচাৰি ফুৰিছে জোনালী, চল চলিৰ পথাৰত, চল চলিৰ পথাৰত, তোমাক লগ পাইছিলোঁ জোনালী, আইবি ভেটাৰ ওচৰত। লং পেণ্ট পিন্ধি চামি কুৰি কাটা, স্পৰ্টিং পিন্ধি চামি ষ্টাৰ ইণ্ডিয়া দেখাত তেনে পাহোৱাল ডেকা, কাণতো নাই তোৰ কাণফুলি, হাতে গলে নাই খাৰু মণি জোনালী, কি সাজে তই সজালি, কি ৰূপে তই সজালি দেহা। ধুনীয়া হৈছে। ঠিক আছে, পিছত আপোনাৰ লগত আৰু কথা পাতিম। আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কোনোবাক ইটা লাগিলে যোগাযোগ কৰিব পাৰে। মই ভিডিঅ'ত আপোনালোকক ফোন নম্বৰটো দি দিম। ডেলিভাৰী দিয়া সুবিধা আছে। আমাৰ এইটো ভাটাটো আছে কামৰূপ ডিষ্ট্ৰিক্টৰ 6 গাঁৱত, বাংকাকাটা, গুমি বাংকাকাটা হয়। আৰু গুৱাহাটীলৈ ডেলিভাৰী দিয়া সুবিধা আছে। এখেতৰ পৰা আমি গম পালোঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।